বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিছুদিন আগত মিডিয়াত এটা মন্তব্য কৰিছিল যে যদি ইউপিপিএলৰ ৰাজ্যসভা প্ৰাৰ্থীক যদি বিপিএফ দলৰ 3জন বিধায়কৰ পদ লাগে তেনেহলে আগতীয়াকৈ মছলা দিব লাগিব বুলি তেখেতে দাবী জনাইছিল মিডিয়াৰ সন্মুখত যিটো আমাৰ ইউপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজ্যসভাৰ এটা পদৰ কাৰণে তেখেতে নমিনেশ্যন ফাইল কৰিছিল এই মৰ্মে যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগতীয়াকৈ মানে মছলাৰ দাবী জনাইছিল বা দাবী কৰিছিল এই মৰ্মে বজাৰৰ পৰা আগতীয়াকৈ আমি ইউপিপিএল হিচাপে আমি প্ৰতিটো বিধায়কৰ কাৰণে 1 কেজি কৈ টোটেল 3 কিলো মছলা আমি বজাৰৰ পৰা আগতীয়াকৈ কিনি থৈছিল কিন্তু এতিয়া পৰিবেশটো হলনি হৈ গল এতিয়া আমাৰ ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই বিনা প্ৰতিদ্বন্দিতাৰে আনকন্টেস্টেড তেখেতে ৰাজ্যসভাৰ নিৰ্বাচিত হৈ গল বৰ্তমান ইউপিপিএল দলক বিপিএফৰ বিধায়কবোৰৰ ভোটৰ এতিয়া দৰকাৰ নাই যদিও দৰকাৰ নাই যেটো আমি আগতীয়াকৈ মছলাবোৰ আমি কিনি থৈছিল তো আমি এতিয়া প্ৰতিটো বিপিএফৰ বিধায়কসকলক আমি এটো পাৰ্সেল কৰিম এতিয়া তো আপোনালোকে চাব পাৰে এটো সানৰাইজ গৰম মছলা দাম অলপ কম আমি এতিয়া বেছি পইচা ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ আমাৰ সৰকাৰ নাই আমি 3 কিলো এটো সানৰাইজ গৰম মছলা দাম কম কিন্তু সোৱাদটো বেছি ভাল আহে কোৱালিটিটো ভাল আমি প্ৰতিটো বিধায়কৰ ঘৰত আমি পাৰ্সনেলি স্পিড পোষ্ট কৰি আছো আমি অলপ সময় পাছতে আমি যাইখিনি আমি স্পিড পোষ্ট কৰিম প্ৰতিটো বিধায়কৰ ঘৰত অতি সোনকালে এই মছলাবোৰ এটো তেখেতে পাই যাব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেটো তেখেতক আমি বৰ্তমান যেটো আমাৰ সৰকাৰ নাই আমি তেখেতক মছলা দিব পৰা অৱস্থাত অলপ কষ্টত আমি চলি আছো যেটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও হেলিকপ্টাৰবোৰ বাকি চলাই তো হাগ্ৰামা মহিলাৰীৰ যেটো দিব লগা মছলা এটো আমি বৰ্তমান বাকি থৈ দিলু আৰু এসেম্বলি ইলেকশনৰ পাছত এসেম্বলি ইলেকশন জিকাৰ পাছত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো এটা মছলা পেকেট আমি তেখেতক পাৰ্সেল কৰিম যেটো বৰ্তমান আমাৰ ৰাজ্যসভাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিনা প্ৰতিদ্বন্দিতাৰে তেখেতে নিৰ্বাচিত হৈ গল আমি আশা কৰিছো আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই বিটিচিৰ জনগণৰ কাৰণে গোটেই উত্তৰ পূৰ্বৰ জনগণৰ কাৰণে অসমৰ কাৰণে তেখেতে মাত মাতিব আৰু সকলোৱে জানে প্ৰমোদ ডাঙৰীয়া এটা এজন নৰ্থ-ইষ্টৰ ভিতৰত ওৱান অফ দি মানে মোস্ট এফিচিয়েন্ট লিডাৰ তো তেখেতে ৰাজ্যসভাৰ গৈছে বুলি বিটিচিৰ ৰাজনীতিৰ পৰা তেখেতে মানে বিদায় লৈছে বা ৰিটায়াৰ লৈছে এটো নহয় বহুত বিপিএফ কৰ্মীসকলে এটো ক'ব বিচাৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ ৰাজনীতিক পৰা তেখেতে মানে আতৰি যাব বুলি কিন্তু আপোনালোকে চাওক বহুত ৰাষ্ট্ৰীয় দলৰ সভাপতিসকলে লোকসভা বা ৰাজ্যসভাৰ সাংসদ আপুনি চাব পাৰে কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এজন সাংসদ হয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এজন সাংসদ হয় আৰু আমি যোৱাকালি দেখিছো বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াও ৰাজ্যসভাৰ কাৰণে নমিনেশ্যন ফাইল কৰিলে তো ইয়াৰ মানে কনফিউজন ক্ৰিয়েট কৰিবলৈ বহুত কথা কয় কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিনে নিখায়ে কেৱল বিটিচি বাকি ৰাইজৰ কাৰণে চিন্তাধাৰা কৰে অসমৰ ৰাইজৰ কাৰণে চিন্তাধাৰা কৰে আমাৰ উত্তৰ পূৰ্বৰ ৰাইজৰ কাৰণে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তাধাৰা কৰে তো সেই মিছ আণ্ডাৰষ্টেণ্ডিঙত আপোনালোকে থাকিব নালাগে আৰু অতি সোনকালে যেটো আমাৰ ৰাজ্যসভাৰ 3জন সাংসদ ইতিহাসৰ প্ৰথমবাৰৰ কাৰণে আমাৰ অঞ্চলৰ পৰা আমি 3জন সাংসদ ৰাজ্যসভাৰ 2জন আৰু লোকসভাৰ এজন আমি এতিয়া পাবলৈ সক্ষম হৈছো আৰু অতি সোনকালে যেটো 125th এমেন্ডমেন্টৰ কাম বাকি আছে এটো প্ৰমোদ ডাঙৰীয়াই নিজে পুৰা নেতৃত্ব লৈখিনি তেখেতে 125th এমেন্ডমেন্ট পাছ কৰা কামটো তেখেতে অতি সোনকালে সমাপ্ত কৰিখিনি বিটিআৰত এটা মানে ৰাজনীতিক পৰিৱৰ্তনটো তেখেতে হলনি কৰিব আৰু এটো আপোনালোকে আশা কৰিব পাৰে এটো 100% হৈ যাব আমাৰ ইউপিপিএল দলক মই আমাৰ সকলো কাৰ্যকৰ্তা বা নেতাসকলক এটা ক'ব বিচাৰিছো যে আমি আমাৰ যেটো সপোন আছিল এটো বাস্তৱিক ৰূপত আমি পাবলৈ বেছি দিন নাই আৰু তো অন্তত বিধায়ক ডাঙৰীয়াসকল আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে অতি সোনকালে এটো সানৰাইজ গৰম মছলা বহুত ভাল কোৱালিটি আপোনালোকে পাবলৈ সক্ষম হ'ব ধন্যবাদ